खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां। क'क्राझाराव सासे उन्दै हिनजावसाखौ जिनाहारि खालामनाय जाथाय। बे जाथायनि सायाव सालाकाटि पुलिस आउटपस्टआव गसर दिखांदों। क'क्राझार जिल्लानि सालाकाटि पुलिस आउटपस्टनि सिङाव थानाय दलमारा ओनसोलाव सोमजिदों मुगैथावना जाथाय। सासे उन्दै हिनजावसाखौ मेथाइ जाहोनो होननानै मोनसे गेलामाल दखाननिफ्राय लेंखारना लांनानै जिनाहारि खालामनाय जाथाय सोमजिदों। बे जाथायनि सायाव थार बिजिरनाय नांगौ होननानै गुबुन गुबुन फरायसा आफाद आरो गुबुन गुबुन दल संगठन आफादफोरा सालाकाटि पुलिस आउटपस्टनि लांगोनायाव धरना खालामदों। बे जाथायनि सायाव सालाकाटि पुलिस हानजाया साथाम सुबुंखौ हमनो हायो। हमजानाय सुबुंफोरा फारियै आफद उद्दीन आली, सिमेश उद्दीन आरो मुस्ताफा आली होनना सिनायथिनो मोनदों। থানার অন্তর্গত ঢোলমারা আঞ্চলিকত যোৱাকালি 7টা মানৰ পিছত এজন নাবালিকা ছোৱালীক মানে মুখত সোপা দি 3জন দুষ্কৃতিকাৰীয়ে লৈ গৈ গ্যাংৰেপে কৰিছে আমাৰ ছোৱালীজনীৰ ভাষ্য হিচাপত। এইটো ঘটনা আৰু সেইকাৰণে আমি আজি আক্ৰাসুৰ সালাকাটি থানাত উপস্থিত হৈছোঁ আৰু আমি দাবী জনাইছোঁ অসমৰ গৃহ দপ্তৰৰ দায়িত্বত থকা আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ আয়ত্তত ৰাখি ফাষ্ট ট্ৰেক আদালতত যাতে এই কেছটোৰ ছানবিন কৰি যাতে দোষীক ফাঁচি দিয়ে আৰু দৃষ্টান্তমূলক শাস্তি দিয়ে, যাতে আগন্তুক দিনত এই ধৰণৰ মানসিকতা থকা মানুহবিলাকে যাতে গ্যাংৰেপৰ দৰে ঘটনা ঘটাব ভয় কৰে। আৰু আমি দেখিবলৈ পাইছোঁ কিছুদিনৰ পৰা আমি শুনিব পাইছোঁ আমি লোকেল পাব্লিকৰ পৰা আমাৰ সালাকাটি এই আউটপোষ্টত আমাৰ নতুনকৈ IC অহাৰ পিছত মানে ইয়াত গ্যাংৰেপ বা লাভ জাহাজৰ দৰে ঘটনাবিলাক বাঢ়ি গৈছে আৰু গোটেই অসমত দেখাৰ দৰে আমি দেখিবলৈ পাইছোঁ বাংলাদেশী মিয়াসকলে এইবোৰ কামত বেছিকৈ জড়িত হৈ আছে। আৰু কালি যিটো ঘটনা ঘটিছে আমাৰ যেতিয়া আমাৰ আক্ৰাসুৰ ল'ৰা লগতে পাব্লিক আৰু পুলিচে যেতিয়া দোষী কৰায়ত্ব কৰিবলৈ গৈছিল তেতিয়া দাও বা তৰোৱাল এনেধৰণৰ মানে চোকা অস্ত্ৰ লৈ এই গাঁৱৰ মানুহখিনিয়ে যি ধৰণে ইহঁতক মানে ছাপোৰ্ট কৰিছে তাৰ মানে এনেকুৱা লাগি আছে ইহঁতে টাৰ্গেট কৰি আমাৰ হিন্দুসকলৰ ওপৰত বা আমাৰ কোচ ৰাজবংশীসকলৰ ওপৰত বা জনগোষ্ঠীয় মানুহবিলাকৰ ওপৰত টাৰ্গেট কৰি এইখিনি কাম কৰি আছে বুলি আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ প্ৰশাসনক তথা আমাৰ অসম চৰকাৰক, যদি 24 ঘণ্টাৰ ভিতৰত এই দোষীবিলাকক আৰু এজন আছে ধৰিব, তাকো যদি কৰায়ত্ব নকৰি যদি উচিত শাস্তি যদি প্ৰদান নকৰে তেনেহ'লে আক্ৰাসুৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি সজাগ হ'ব লাগিব। লগতে কথা হৈছে একটা শ্ৰেণীৰ মানুহে বেছিভাগে আমি ক'ব গ'লে তাৰমানে কথাটো বেয়া হয়, একটা শ্ৰেণীৰ মানুহে খালি বাৰে বাৰে এইবিলাক কাম কৰি আছে। এইগিলা মানুহৰ ওপৰত অলপ মানে প্ৰশাসনে মানে একদম মানে কৰা নজৰ ৰখা মানে দৰকাৰ আছে, প্ৰয়োজন আছে। অসমত পৰাপক্ষত বেছিভাগে সিহঁতে অলপ উশৃংখল কিবা কৰি মানে বেছিভাগে কিবা কৰাৰ মানে মেইন মানুহখিনি উমিৰে আমি মানে ক'ব গ'লে অলপ বেয়া কথা হয়, কিন্তু অলপ সিহঁতৰ অলপ উৎপাতখিনি অলপ বেছি হৈছে। এইখিনি উৎপাতখিনি অলপ কিবা কৰাৰ কাৰণে আমাক প্ৰশাসনক আমি নজৰ ৰখাৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ। আজি নাবালিকা ছোৱালী এজন 16 বছৰীয়া ছোৱালীক আজি ধৰ্ষণ কৰিছে, কালি আৰু বেলেগক কৰিব, হয় না নহয়? আজি আমাৰ আজি স্বগোষ্ঠীয় মানুহ আমাৰ আজি ছোৱালীক আজি আমাক কিবা কৰিছে। আৰু কিছুদিন আগতে আপোনালোকে জানে বড়োদাৰ ঘটনা হৈ গৈছে, থানা এখন জ্বলাব পৰা ক্ষমতা ক'ত আহি গ'ল? ইয়াত নিশ্চয় কিবা তীব্ৰ শক্তিৰ হাত আছে। আমি ভাবোঁ এইগিলা মানুহক অলপ আমি ভালকৈ নজৰ ৰখাৰ দৰকাৰ আছে। দৰকাৰ পৰিলে প্ৰশাসনেও অলপ ভালকৈ ছানবিন কৰক। অনাগত নহ'লে এইগিলা আমাৰ মানে কিবা ইহঁতে আমাক মানে একদম জ্বলে ক'লে মানে শেষ কৰাৰ কাৰণে আমাৰ মানে অনুভৱ হৈছে। আজি ইমান এটা নিকৃষ্ট কাম কৰিব আমি পাৰে যাতে অনাগত দিনত আমি এনেকুৱা কাম নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়ালৈকে হোৱা নাই। আমি জিলা প্ৰশাসনক আমি আহ্বান জনাম 24 ঘণ্টাৰ ভিতৰত ইয়াত গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা নহ'লে আমি আক্ৰাসুৱে আমি আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ আমি ইয়াতে আমি আৰু বহি নাথাকিম। আমাৰ আক্ৰাসুৰ যি আমাৰ কিবা আছে এইটো আমি কৰিম। মই এটা কথা ইয়াত মানে ক'ব বিচাৰিছোঁ, কালি সন্ধিয়া যেতিয়া মানে তাৰ ঘৰত আমি কিবা আমাৰ আক্ৰাসুৰ কৰ্মীখিনি আৰু পুলিচখিনি যে সহযোগ কৰি মানে ইয়াক ধৰিব গৈছে, তাতে আমি দেখিছোঁ কি
তাতে আমাৰ আঞ্চলিকৰ আমাৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ আঞ্চলিকৰ বিষয় বিভাগসকলে আছিল পুলিচৰ লগত। তাতে কি কৰিছে, সিহঁতৰ মানুহ আহি তৰোৱাল লৈ আহিছে, লাঠি লৈ আহিছে, আহি মানে ইহঁতক বাধা দিছে। এইটো কিন্তু কৰিব নালাগিছিল। ইহঁতক মানে কি, সিহঁতে কি এই ধৰ্ষণ কৰাৰ কাৰণে মানুহখিনি কি বচাই নেকি? সিহঁতে কি ঢাকি ৰাখিব খুজিছে নেকি, বচাব খুজিছে নেকি? যিসকলে ইয়াক মানে তৰোৱাল লৈ আহিছে, যিসকলে লাঠি লৈ আহিছে, যিসকলে বাধা দিছে, সিহঁতকো ইয়াৰ মানে আওতাত আনিব লাগে। সিহঁতে ইয়াত জড়িত আছিল নেকি আমাৰ মানে সন্দেহ হৈছে, আমাৰ আক্ৰান্ত সন্দেহ হৈছে। যাই ইয়াত মানে বাধা দিছে, যিজনে তৰোৱাল লৈ আহিছে, সিহঁতকো আমি মানে এৰেষ্ট কৰাৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। যোৱাকালি আমাৰ ঢোলমাৰা অঞ্চলত যি এটা লজ্জাজনক ঘটনা ঘটি গ'ল, তাৰ কাৰণে মই আমাৰ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক, আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, যি ঘটনা হৈ গ'ল, এই ঘটনাত যাতে কোনো ধৰণৰ আইনী সুৰুঙা মানে লৈ দোষীয়ে যাতে ৰেহাই নাপায়, সেইটো মই মহাশয়সকলক মানে অনুৰোধ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।